টিংখাঙৰ স্বপ্ন পূৰ্ণ আৰু আনন্দৰ এদিন শীৰ্ষক অভিনন্দন অনুষ্ঠান। অসমত এনে এটা সময় আছিল য'ত ছজন তোষণ আৰু ধনৰ টোপোলা নহ'লে চাকৰি নাপাইছিল। আজিৰ তাৰিখত সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে যুৱক যুৱতীসকলে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ। টিংখাং সমষ্টিৰ ৰাজগড়ত সদ্য ঘোষিত অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনাই এই মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই। ৰাজগড় ধোৱাপথাৰ কেঁচাৰীগুৰি যুৱ মঞ্চ প্ৰেক্ষাগৃহত সোমবাৰে নিশা অনুষ্ঠিত হোৱা স্বপ্ন পূৰণ আৰু আনন্দৰ এদিন শীৰ্ষক অভিনন্দন অনুষ্ঠানত টিংখাং সমষ্টিৰ অন্তৰ্গত 190 গৰাকী চাকৰি নিযুক্তি প্ৰাৰ্থীক একোখনকৈ অভিনন্দন পত্ৰ আৰু একোটাকৈ গছ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই বিশেষ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী, জিলা আৰক্ষী অধীক্ষক অভিজিত গৌৰৱকে ধৰি বিভিন্ন বিভাগৰ প্ৰশাসনিক মুৰব্বী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আমি টিংখাং সমষ্টিৰ 190 গৰাকী অসম চৰকাৰৰ বিভিন্ন বিভাগত চৰকাৰৰ নিযুক্তি পোৱা আমাৰ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনাবৰ কাৰণে এটা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। আমাৰ উদ্দেশ্য যাতে এই চৰকাৰৰ চাকৰিত নিযুক্তিপ্ৰাপ্ত এইসকল চৰকাৰী কৰ্মচাৰীয়ে অতি দায়বদ্ধতাৰে তেওঁলোকে সমাজৰ কাৰণে কাম কৰে, কাৰণ তেখেতসকলক এই নিযুক্তি পোৱাৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি স্বচ্ছ আৰু নিকা পদ্ধতিৰে তেখেতলোকক এই চাকৰি পোৱাৰ এটা পৰিৱেশ নিৰ্মাণ কৰি দিলে, মই ভাবোঁ ইয়াত অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা এইসমূহ জড়িত হৈ আছে, তেওঁলোকৰ পিতৃ মাতৃসকলৰ সপোন জড়িত হৈ আছে আৰু এই প্ৰাৰ্থীসকলৰো তেওঁলোকৰ কঠোৰ পৰিশ্ৰম জড়িত হৈ আছে। গতিকে তেওঁলোকৰ কৰ্মপথাৰলৈ আগবঢ়াৰ এই প্ৰাক মুহূৰ্তত মই সমগ্ৰ টিংখাং সমষ্টিৰ ৰাইজৰ হৈ সকলো ৰাইজৰ উপস্থিতিত আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ আমাৰ টিংখাং সমষ্টিৰ শৈক্ষিক উপদেষ্টা সমিতিৰ সকলো সদস্যাক মই ধন্যবাদ জনাইছোঁ। গ্ৰোথ ফ্ৰম গ্ৰাছৰুটছক মই ধন্যবাদ জনাইছোঁ। যুৱ মৰ্চা আৰু চাহ মৰ্চাক তেখেতসকলে এই এডিআৰই পৰীক্ষাৰ প্ৰাক মুহূৰ্তত এটা কোচিং আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিছিল আৰু আজি এই নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ কেইবাজনেও সেই কোচিঙত অংশগ্ৰহণ কৰি তেওঁলোক উপকৃত হৈছে বুলি জনাইছে। গতিকে এই সাফল্যৰ কাৰণে মই তিনিওটা অনুষ্ঠানক মই ধন্যবাদ জনাইছোঁ।